কি কেতিয়া আহিলি 3 দিন হ'ল আজি আকৌ কেতিয়া যাবি নাযাবে কিয় কি মানুহৰ ওচৰত পঠাইছে নিজে একো নাজানে য'তে যায় তাতে পিটন খাই থাকে ভাল মানুহ কিন্তু একেবাৰে বেকাৰ মানুহ সিহঁতৰ কাণ্ডটো শুনিবি কচোন মইতো এনে শুনিছিলোঁ সি বহুত পাৰ্গত মানে তাক মানুহে চাই অলপ বেকাৰ মানুহ একেবাৰে হয় এনেকুৱা মানুহৰ ওচৰত পঠাব নালাগে মানুহ বাৰু ঠিক আছে তই বহ মই বেলেগ ব্যৱস্থা কৰিম দে ৰচোন তই যে তাক মাৰিলি আকৌ কৈছ তাৰ পৰা একো শিকি অহা নাই কিন্তু নহ'লে মাৰিলি কেনেকৈ তাক তই কিন্তু তাৰ পৰা আহি বেয়া কৰিছ বুজিছ পাৰিলে আকৌ গৈ সম্পূৰ্ণ ট্ৰেইনিংখিনি লৈ আছা মইতো খং কৰি আহিছোঁ এই হ'ব গৈ পেলাই ক্ষমা খুজি ল'বি মানি যাব কিয় নামানে আৰু মই ফোনত কথা পাতি দিম বাৰু তই ঘৰৰ পৰা সাজু হৈ আহ তই কথাটো পাতিবি মই সাজু হৈ আহোঁ তই সাজু হৈ আহ মই এইফালে ফোনত কথা পাতি আছোঁ মাজাখিনি ক'ত গ'ল তই একৰ পৰা এশলৈকে শিকিছ বাকীখিনি শিকিছ জানো নাই শিকা নহয় 195 196 197 একেবাৰে 200 বছ এনেকৈ নহ'ব আৰু যাব লাগিব 500 মান যাব লাগিব তই আকৌ কিয় আহিলি মোৰ ভুল হৈ গৈছে দাদা ক্ষমা কৰি দে নাই এইবিলাক নহ'ব তই গুচি যা ইয়াৰ পৰা আৰু নাহিবি ইয়াৰ 50,000 দিম বছ 50 দিছে লৈ লওঁ নেকি ঠিক আছে ৰোলখিনি মনত আছেনে নাই আছে কি ৰোল আছিলে এইটো চা বছৰ লগত কাম কৰিবলৈ কিছু ৰোল আছে ৰোল মতে চলিব লাগিব বছে যি কয় সেইটো শুনিব লাগিব আৰু কৰিব লাগিব আৰু বছৰ লগত ঘূৰিলে অলপ সাৱধানে ঘূৰিবি য'তে যায় তাতে মাৰ খায় নহয় মানে সন্মান পায় বুজি পালি ন ঠিক আছে ঠিক আছে তই বেগ থৈ আহ যা মোক জোজো ভাই মাৰিছে কিয় মোৰ নাম কোৱা নাছিলি নামটো লোৱাৰ কাৰণেতো মাৰিলে মোক মোক কিবাক মাতি আন আজি জুজু বায়ক নেৰো মই তই বাছৰত কেনেকে মাৰিব পাৰিছ এনেকৈ মাৰিছিলোঁ মই ভাবিছোঁ বেলেগকে মাৰিছ নেকি
কামটো হৈছে নে একদম সম্পূৰ্ণ হৈছে দে লৈ এইটো কি মই কৈছিলো তাজমহল মোৰ নামত কৰি দিবলৈ চালা 3000 টকাত তাজমহল তোৰ নামত লাগে তোৰ বাপৰে বনাই থৈছিল এইটো ৰাখিলে ৰাখ নাৰাখিলে নাই বল ধেত চালা মোৰ 3000 টকা এনেই গ'ল নাম গাড়ী মোক দে বস এটা তো নকলি এইটো তই জানো ডুপ্লিকেট এইটো মই জানো ডুপ্লিকেট হি জানে নেকি একো নকবি হা এইটো ডুপ্লিকেট নহয় তই চাই ভয় কৰ হেই নাম বন্দুকটো একেবারে ঘুমিয়ে দে বল বস কি হল শুনা নাই কি কৈছে ঘুমাই দিব বোলে বস বস কি আইছে আকৌ ওই বল কোন মোৰ আজি আম্বানীৰ লগত মিটিং বস আপুনি আম্বানীৰ লগতে মিটিং কৰে আজিকালি বস আজি বাহানা নচলিব আজি বিকিক পিটিয়াই এৰিম সঁচা কৈছ মোৰ ওপৰত ভৰসা আছেতো আছে বলক বল বলক বিকি তোৰ আজি আমাক পিটিব মন আছে যদি বল বল বস আহি পালে নমস্কাৰ বস নমস্কাৰ বস অন্ধ নেকি বে কি কোনে মোক অন্ধ বুলি কৈছ যলৈকে সূৰ্যৰ পোহৰ নাযায় তালৈকে মই দেখা পাওঁ কাম এটা আছে সাৱধানে কৰিব লাগিব কৰিব পাৰিবি জানো তই মোৰ বন্ধুক গালি দিবলৈ কোন আবে মুকিব আমাক কাম আমাক কাম দিব চৰি বছ ভুল হৈ গ'ল ক্ষমা কৰি হ'ব হ'ব একো নাই বছৰ হেবিট হৈ গৈছে মাৰ একো নাই কি এইবিলাক বকি আছ আংবাং ভালকে ক
মানে আমাক কাম দিছে যেতিয়া আপোনাৰ একো সন্দেহ নাই, কামটো হ'বই। ইয়াত চব লিখা আছে কেনেকৈ কামটো কৰিব লাগিব। ল কি লিখিছে একোই দেখা পোৱা নাযাওঁ, চব কোলা কোলা। কামটো সাৱধানে কৰিবি দেই। আমিতো পাহৰিলোঁ, সিহঁতে কামটো আমাক কেতিয়া কৰি দিব? ঐ নেক্সট বাৰত কৰি দিব। ৰখ, বছ, অ' বছ, আমাৰ দৰ্শকসকলক কিবা কয় নেকি? নমস্কাৰ বন্ধুসকল, আমাৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ নিশ্চয় কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু আমাক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। ভাল লাগে মানে এইখিনি। তই আজি আমাক পিটিবি? পিটিলে বল, পিছফালে বল আজি। কাম এটা আছে, সাৱধানে কৰিব লাগিব। কামটো হৈছেনে? একদম সম্পূৰ্ণ হৈছে। দেচোন। দে